हेलो फ्रेंड्स আজি আপোনালোকলৈ আৰু এটা নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত আপোনালোকক বগৰীৰ মিঠা আচাৰ বনাই দেখাই দিম চাৱা হক একচুয়ালি বগৰীৰ মিঠা আচাৰটো খাই বহুত টেস্টি হয় প্ৰত্যেক বছৰে মই বনাও ভাবিছো এইবাৰ আপোনালোকলৈ শেয়াৰ কৰিম এটো বগৰী কেটা আগতে ধুনিয়াকে শুকাই লব তাৰে পিছত বগৰী কেটা এনেকৈ নখেদি গোটে কেটা বগৰী মই ফালি দিছো ফালি ললে আপোনাৰ মছলাখিনি ভিতৰত সোমাই যায় আৰু বহুত টেস্টি হয় সেই কাৰণে মই গোটে বগৰী কেটা অলপ অলপকে ফালি দিছো চাওক এতিয়া চাওক এই কেটা বগৰীৰ কাৰণে মই লৈছো এইটো চামুচেদি 3 চামুচ মান পাঁচফোৰণ আৰু 3 চামুচ মান বগা হৰিয় 1.5 চামুচ মান জিৰা গুৰি আৰু ধনিয়া গুৰি লৈছো 2 চামুচ মান ধনিয়া আৰু জিৰাটো অলপমান ভাজি কিনে তাৰ পিছত মিক্সিং কৰি লৈছো আৰু মই 5-6টা মান শুকান জলা লৈছো আৰু 2টা মান তেজপাত লৈছো আৰু এটো সৰু বাটি দি 1 বাটি মান গুড় লৈছো এতিয়া মই কেৰাহীখন বহাই দিছো কেৰাহীখন আৰু গৰম হৈছে এতিয়া মই তেল দি দিম ইয়াতে মই ব্যৱহাৰ কৰিছো 100 গ্ৰাম মান তেল দিছো তেলখিনি ভালকে গৰম হ'ব দিছো এতিয়া মিঠা তেলখিনি ভালকে গৰম হৈছে এতিয়া মই ইয়াতে ৰেডি কৰি ৰাখা শুকান জলা তেজপাত পাঁচফোৰণ আৰু বগা সৰিয়হখিনি গৰম তেলত দিলো এতিয়া ধুনিয়াকে এইখিনি ভাজি লম ভালকে এনেকুৱা নতুন নতুন ভিডিও পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ফোৰণখিনি তেলত ভাজা হৈ গৈছে এতিয়া মই ৰেডি কৰি ৰাখিছিলো 1 বাটি মান গুড়খিনি তেলত দি দিম ইয়াত মই অকণমান নিমখ দিম মিঠা বগৰী আচাৰত অলপমান নিমখ দিলে টেষ্টটো বঢ়িয়া হয় এতিয়া মই বগৰী কেটা এইটো ঢালি দিম ধুনিয়াকে মিক্স কৰি লম বগৰীখিনি একচুয়ালি আপোনালোকে ধুনিয়াকে শুকাই লব নহলে কেঁচা থাকিলে গুড় আৰু তেলত দিয়াৰ লগে লগে বিজলুৱা হৈ যায় হেনেকা হলে একচুয়ালি টেষ্টটো নালাগে দেখাটো ভাল নালাগে এনেকা কৰি মই অলপ সময় হ'ব দিম এতিয়া লাহে লাহে গুড়খিনিয়ে পানী এৰিব আপোনালোকে লাৰি থাকিব যাতে তলত লাগি নধৰে জুইখিনি মিডিয়াম ফ্লেমত ৰাখি 10 মিনিট মান লাগাৰ পিছত তাৰে পিছত মই ধনিয়া গুৰি আৰু জিৰা গুৰিখিনি মিক্স কৰি দিম ভালকে মিক্স কৰি তাৰে পিছতহে হৈ যাব
একেবাৰে শুকাব নিদিব অলপ অলপ ঢিলা থাকিলে টেষ্টটো বেছি হয় মই অলপ অলপ ঢিলাই ৰাখিছোঁ এতিয়া মই জুইখিনি নুমাই দিছোঁ এতিয়া মই বাটি এটা ঢালি ল'ম চাওক কিমান ধুনীয়া হৈছে বগৰীখিনি মই বাটিটোত ঢালি লৈছোঁ আপোনালোকে যেতিয়া বগৰীখিনি খাব খোজে শুকান চামুচ ব্যৱহাৰ কৰিব পানী লাগি থকা চামুচ ব্যৱহাৰ কৰিলে বেয়া হৈ যায় আচাৰখিনি